হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ বাবে লৈ আহিছোঁ দুটা ভাল খবৰ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে নিউজত শুনিছিলা যে 36টা SOP আহিছিলে আৰু এই SOPত কুৱেশ্যন পেটাৰ্ণৰ কথাও কোৱা হৈছে। তো তোমালোকে বহুতে কৈ আছিলা যে ছাৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হ'ব নেকি, আৰু তোমালোকে বহুতে শুনি আছা যে নিউজ চেনেলত অসমত নিপা ভাইৰাছ আহিছে আৰু এই নিপা ভাইৰাছৰ কাৰণে তোমালোকৰ মেট্ৰিক এক্সামটো কেঞ্চেল হ'ব। তো আজিৰ ভিডিঅ' তোমালোকক ডিটেইলছত জনাই দিম আৰু তোমালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰি প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা নিচিনা ইনফৰ্মেটিভ ভিডিঅ' সদায় সকলোৰে আগতে পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াতে কি কৈছে তোমালোকে চাই লোৱা। আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা announced on Saturday, January 24 that the 2026 HSLC and higher secondary final examination will be conducted exclusively in government schools with invigilation duties assigned solely to government school teachers. তো ইয়াতে কি কৈছে যে তোমালোকৰ এইবাৰ মেট্ৰিক এক্সামত প্ৰাইভেট স্কুলৰ টিচাৰ্ছবিলাক নাথাকে, সকলো গভৰ্ণমেণ্ট স্কুলৰ টিচাৰ্ছবিলাক থাকিব। আৰু আগতে কি হৈছিলে যে গভৰ্ণমেণ্ট স্কুলৰ চেণ্টাৰবিলাক আছিলে, আৰু যদি ষ্টুডেণ্টছ বেছি হয় তেনেহ'লে প্ৰাইভেট কলেজ বা প্ৰাইভেট স্কুলতো এক্সাম পতা হৈছিলে। তো এইবাৰ তোমালোকৰ প্ৰাইভেট স্কুল বা কলেজত এক্সাম পতা নহয়, তো এইবাৰ তোমালোকৰ মেট্ৰিক এক্সামটো গভৰ্ণমেণ্ট স্কুলত পতা হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে কৈ আছিলে যে ছাৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হ'ব নেকি। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ নহয়। তো এইবাৰ তোমালোকৰ কুৱেশ্যন পেপাৰত বিভিন্ন লেংগুৱেজত কুৱেশ্যন পেপাৰ থাকিব, এছামিজ হওক, বড়ো হওক বা ইংলিছ হওক। তো এইবোৰ তোমালোকৰ লেংগুৱেজত কুৱেশ্যন পেপাৰ থাকিব। এইবাৰ হয়তো তোমালোকৰ আৰু বেছি ভাষাৰে কুৱেশ্যন পেপাৰ থাকিব। তো তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ নহয়, তোমালোকৰ ভাষা বিভিন্ন লেংগুৱেজত তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ থাকিব। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিপা ভাইৰাছৰ কাৰণে মেট্ৰিক এক্সামটো কেঞ্চেল হ'ব নেকি, তো তোমালোকে বহুতে কৈ আছিলা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক এক্সামটো নিপা ভাইৰাছৰ কাৰণে কেঞ্চেল নহয়। তো তোমালোকৰ হাতত মাত্ৰ 10 দিন বাকী আছে, আৰু অসমত মাত্ৰ নিপা ভাইৰাছৰ কাৰণে 2টা কেছ পোৱা গৈছে। তো সেইকাৰণে তোমালোকৰ মেট্ৰিক এক্সামটো হ'ব, নিপা ভাইৰাছৰ কাৰণে মেট্ৰিক এক্সামটো কেঞ্চেল নহয়। আৰু বহুতে নিউজ বনাই দিব যে নিপা ভাইৰাছৰ কাৰণে মেট্ৰিক এক্সামটো কেঞ্চেল হৈছে। তো তোমালোকে এইবোৰ বিশ্বাস নকৰি তোমালোকে পঢ়িবা। যদি তোমালোকে এইবোৰ বিশ্বাস কৰা তেনেহ'লে তোমালোকৰ মেট্ৰিক এক্সামটো বেয়া হৈ যাব ৰিজাল্টটো। তো তোমালোকে এইবোৰ বিশ্বাস নকৰিবা, তোমালোকৰ মেট্ৰিক এক্সামটো হ'ব, কোনো পধ্যে তোমালোকৰ মেট্ৰিক এক্সামটো কেঞ্চেল নহয়। 2025তো কিবা এটা ভাইৰাছ ওলাইছিলে, আৰু এই ভাইৰাছৰ কাৰণে বহুতে কৈছিলে যে মেট্ৰিক এক্সামটো কেঞ্চেল হ'ব। তো বহুতে নিউজ দিছিলে, তো এইবোৰ ফেক নিউজ হয়। তো তোমালোকে যদি এইবোৰ বিশ্বাস কৰা তেনেহ'লে তোমালোকে মেট্ৰিক এক্সামটোত ফেইল হৈ যাবা। আৰু তোমালোকৰ হাতত মাত্ৰ 10 দিন বাকী আছে, আৰু এই 10 দিনত তোমালোকৰ মেট্ৰিক এক্সামটো কোনো পধ্যেই কেঞ্চেল নহয়। তো তোমালোকৰ মেট্ৰিক এক্সামটো 100% হ'বই। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু আমি তোমালোকক যিমান পাৰোঁ সহায় কৰি যাম।